Hello friends, welcome back to my YouTube channel. Friendসকল আপোনালোকে চাই আছে টেক নিউ হেল্পাৰ চেনেল। ফ্ৰেণ্ডসকল এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণভাৱে আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো ৰেজাল্টৰ যেটো বিসংগতি বিসংগতি কেনেকৈ তেখেতে ৰেজাল্টবোৰ দিছে এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণভাৱে আলোচনা কৰিম। গুৱাহাটী ইউনিভাৰ্চিটি এনেকৈ ইতিমধ্যে ৰেজাল্টবোৰ ৰিলিজ কৰিলে যিসকলে ফাৰ্ষ্ট চেমত অৰ্থাৎ সেকেন্ড চেমটো অকলে কৰোনা মহামাৰীৰ কাৰণে পাছ কৰাই দিছে কিন্তু যিসকলে ফাৰ্ষ্ট চেমত বেক আহিছিল এই বেক অহা ল'ৰা ছোৱালী পাছ কৰা ল'ৰা ছোৱালীতকৈ কেনেকৈ থাৰ্ড চেমত ৰেজাল্ট বেছিকৈ পাব নম্বৰ বেছিকৈ পাব পইণ্ট কেনেকৈ বেছিকৈ পালে গোটাইখিনি গুৱাহাটী ইউনিভাৰ্চিটি যিসকলে ইতিমধ্যে ৰেজাল্ট পাইছে থাৰ্ড চেমৰ গোটাইখিনিৰ যিসকলে ফাৰ্ষ্ট চেমত পাছ কৰিছিল সেইসকলৰ নম্বৰ কমকৈ আছে কিন্তু যিসকলৰ ফাৰ্ষ্ট চেমত বেক সেকেন্ড চেমত এক্সামটো দিয়া নাই তেখেতে কেনেকৈ এই বেছিকৈ নম্বৰখিনি পালে আৰু ফ্ৰেণ্ডসকল বিকমৰ যেটো ৰেজাল্ট হৈছে এই ৰেজাল্টটো বৰ্তমান সময়তে দেখা গৈছে যে যিসকলৰ বেক আহিছিল সেইসকলে ৰেজাল্ট আগতীয়াকৈ পাইছে আৰু ৰেজাল্ট দিয়াৰ কথা আছিল যে যেনেকুৱা যে 20 তাৰিখৰ ৰেজাল্ট দিয়া হ'ব কিন্তু আপুনি সেই 20 তাৰিখৰ ৰেজাল্টটো চাব বগা কাগজ ওলাই আহিব ৰেজাল্টৰ কোনো চিন হৈ নাই তার পিছতে 15 দিন বা 20 দিন পিছতে সেই রেজাল্টবোৰ দিয়ে কিন্তু বর্তমান সময়ত দেখা গৈছে যে রেজাল্টৰ এনেকুৱা বিসংগতি সৃষ্টি হৈছে রেজাল্টবোৰ আপোনালোকে দেখিব পাৰিছে যিসকলে ইতিমধ্যে থাৰ্ড চেমৰ ৰেজাল্টটো পাইছে সেইসকলে ইতিমধ্যে গম পাইছে যে যিসকলৰ বেক আহিছিল সেইসকলেহে নাম্বাৰখিনি বেছিকৈ পাইছে কিন্তু যিসকলৰ ৰেগুলাৰি পাছ সেইসকলে নাম্বাৰখিনি পোৱা নাই আৰু বৰ্তমান সময়তে ৰিভেলিউশন যেহেতু আৰম্ভ হৈছিল কিন্তু ৰিভেলিউশনত গুৱাহাটী ইউনিভাৰ্চিটি যোৱাৰ পিছত কোনোবা ল'ৰা ছোৱালী ফাৰ্ষ্ট চেমত বেক থাৰ্ড চেমত বেক ফ'ৰ্থ চেমত বেক এনেকুৱা বেক অহা ল'ৰা ছোৱালী যদি গুৱাহাটী ইউনিভাৰ্চিটিত যোৱাৰ পিছত তেখেতৰ ওচৰত ক'লেই হ'ল যে ছাৰ মোৰতো বেক আহিছিল মোৰতো ৰেজাল্টটো অহা নাই তাৰ পিছৰ দিনাই তাৰ ৰেজাল্টটো আহি যাব কেনেকৈ এই ৰেজাল্টবোৰ বনায় মোৰ লগতে লাইভ প্ৰুফ বহুত আছে যে তেখেতৰ ফাৰ্ষ্ট চেম সেকেন্ড চেম থাৰ্ড চেম গোটাইখিনি বেক কিন্তু তেখেতে ডাইৰেক্টলি কেনেকৈ বিকমৰ এটা ৰেজাল্ট পাব পাৰে পাছ সাৰ্টিফিকেট কেনেকৈ পাব পাৰে এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণভাৱে আশা কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো ৰেজাল্ট দিয়ে তেখেতে যাতে অতি সোনকালে ভালকৈ চাই ফেলে ৰেজাল্টবোৰ দিয়ে কাৰণ কিমান কষ্ট কৰি মই পঢ়িছিলোঁ কিন্তু পঢ়াৰ বিপৰীতে যিসকলে ভালকৈ পঢ়া নাই বা ফাৰ্ষ্ট চেমত বেক সেকেন্ড চেমত বেক এনেকুৱা বেক হোৱা ল'ৰা ডাইৰেক্টলি কেনেকৈ পাছ এটা সাৰ্টিফিকেট পাব পাৰে সো ফ্ৰেণ্ডসকল সকলোৰ ওচৰত আশা কৰিম যে আপোনালোকে ভালকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে গুৱাহাটী ইউনিভাৰ্চিটি যাতে অতিকৈ তদন্ত কৰি ৰেজাল্টবোৰ দিয়ে কাৰণ বৰ্তমান সময়তে দেখা গৈছে যে যিসকলে থাৰ্ড চেমৰ ৰেজাল্টটো পাইছে সেইসকলে ইতিমধ্যে গম পাইছে বেক অহা ল'ৰা ছোৱালী কেনেকৈ এটা ৰেগুলাৰ ছাত্ৰৰ ওপৰত নাম্বাৰ পাব পাৰে মই এতিয়ালৈকে শুনা নাছিলোঁ কিন্তু এই থাৰ্ড চেমত মই শুনা পাইছোঁ সো ফ্ৰেণ্ডসকল এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণভাৱে আশা কৰিছোঁ যাতে গুৱাহাটী ইউনিভাৰ্চিটিয়ে তদন্ত কৰি উচিত যেটো ৰেজাল্ট এই ৰেজাল্টটো দিয়ে ইয়াই কামনা কৰি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ